আপোনাক যদি মই কওঁ ABCD আৰু যদি চকু মুদিব কওঁ ABCD যদি ভাবিব কওঁ আপোনাৰ মাইণ্ডত ABCD লেটাৰকেইটা আহিব, পিকচাৰকেইটা আহিব। আপোনাৰ যদি মই কওঁ 1 2 3 4 আপুনি যদি চকু মুদি ভাবিব কওঁ আপুনি নাম্বাৰকেইটা দেখিব, পিকচাৰ দেখিব। আপুনি যদি মই কওঁ গৰু, চকু মুদিব কওঁ আপুনি গৰু এটা দেখিব, পিকচাৰ দেখিব। বা যদি আপোনাক মই কওঁ যে তেনেকৈ যদি কওঁ আপুনি যদি ভাবিব কওঁ আপুনি একো ভাবিব নোৱাৰিব, কাৰণ আপুনি বুজিয়ে নাপালে কি ক'লো মই। আপুনি নজনা লেংগুৱেজ এটা যদি আপোনাক মই ভাবিব কওঁ, এটা ৱৰ্ড যিটো আপুনি শুনাই নাই এতিয়ালৈকে, আপুনি যদি চকু মুদি আপোনাৰ মাইণ্ড ব্লেংক হৈ যাব, আপুনি একো দেখা নাপায়, পিকচাৰ দেখা নাপায়। চ' আমি কি বুজিলোঁ যে এতিয়ালৈকে আমি যি শিকিছোঁ সৰুৰে পৰা, যি শুনিছোঁ, যি দেখিছোঁ, তাৰ লগত ৰিলেটেড থটছ যে আমাৰ মাইণ্ডত আহে, ঠিক আছে, আমি সেইটোৱে ভাবিব পাৰোঁ যিটো আমি সৰুৰে পৰা শুনি আহিছোঁ। চ' যিকোনো বস্তুৰ মিনিং আপুনি নিজক কি কয় সেইটো ডিপেণ্ড কৰে আপুনি সৰুৰে পৰা সেই বস্তুটোৰ বিষয়ে কি শুনিছে, কি দেখিছে। এতিয়া যদি দুজন মানুহ এটা ৰুমত বহি থাকে, এজন হৈছে চাউথ আফ্ৰিকা, এজন হৈছে ইণ্ডিয়া। যদি ক্ৰিকেট মেটচ এখন চলি থাকে ইণ্ডিয়া চাউথ আফ্ৰিকাৰ, তেতিয়া দুজনে ছেম বস্তু দেখি থাকিব, বাট দুজনৰ কাৰণে সেই মেটচখনৰ মিনিং বেলেগ বেলেগ হ'ব। এজনে ইণ্ডিয়াই ভাল খেলিলে ফূৰ্তি লাগিব, এজনৰ চাউথ আফ্ৰিকা ভাল খেলিলে ফূৰ্তি লাগিব। চ' যি দেখি আছে সেইটো ছেম, বাট মানুহকেইটাৰ ভিতৰৰ মেমৰি, ভিতৰৰ মাইণ্ডছেট বেলেগ কাৰণে, বা সৰুৰে পৰা যি সিহঁতে শিকিছে, যি আইডেণ্টিটি বনাইছে তাৰ ওপৰত ডিপেণ্ড হৈছে, সিহঁতে সেইটো চাই মিনিং কি নিজক ক'ব। ঠিক আছে, সেইটো এটা গ'ল। নেক্সট এটা কওঁ আপোনাক, যদি আমি এইটো চাৰ্জাৰ, অ'কে, এইটো মোবাইল চাৰ্জাৰ হয়, আমি সৰুৰে পৰা শুনি আহিছোঁ এইটো চাৰ্জাৰ, বা যদি আমি টাচ কৰোঁ, চকু মুদি দিওঁ, আমি ফিল কৰিব পাৰোঁ প্লাষ্টিক হয়। আমি চাৰ্জাৰ টাচ কৰি থকা নাই, প্লাষ্টিক টাচ কৰি আছোঁ। যদি ডিপলি চাওঁ, যদি আমি পানী চাওঁ, আমি নদীত ঢৌ গৈ আছে, আপুনি যদি ঢৌ টাচ কৰে, যদি চকু মুদি দিয়ে আপুনি ঢৌ টাচ কৰি থকা নাই, আপুনি পানী টাচ কৰিছে। চ' জাষ্ট ফৰ নিজৰ ডেইলি লাইফত এইটো যাতে মানুহে বুজি পায়, ক'বৰ কাৰণে আমি যদি বুজি পাওঁ এইটো মোবাইল চাৰ্জাৰ বুলি আমি কওঁ, বা যদি আমি ভিতৰৰ পৰা এইটোৰ মিনিং এইটো চাৰ্জাৰ বুলি ভাবোঁ, তেতিয়া আমি হয়তো ইয়াৰ ডিপাৰ মিনিংটো বুজি নাপাম। চ' যিকোনো বস্তুৰ মিনিং আমি সৰুৰে পৰা যি শুনি আহিছোঁ, আমি যদি সেইটোৱে বুলি ভাবি লওঁ, আমি হয়তো সেই বস্তুৰ ডিপ মিনিংটো বুজি নাপাম, ডিপাৰ মিনিংটো বুজি নাপাম। এইটো চাৰ্জাৰ হ'ব পাৰে, বাট একচুৱেলি চ'ৰ্চ এইটো যদি লাৰি চাওঁ প্লাষ্টিক হয়। ঠিক তেনেকৈ পানীত ঢৌ হ'ব পাৰে, নামত ঢৌ হ'ব পাৰে, এটা ৱৰ্ড হয় ঢৌ। চাৰ্জাৰ এটা ইংলিছ ৱৰ্ড হয়। চ' ৱৰ্ডবিলাকৰ এটা লিমিটেশ্যন আছে। যিমান আমি লেংগুৱেজ শুনিম, যিমান ৱৰ্ড শুনিম, এটা লিমিটলৈকে সেইটোৱে সেই বস্তুটোৰ মিনিং বুজাব পাৰে। আৰু যদি আমি ডিপলি ফিল কৰোঁ, সেইটো বস্তু একচুৱেলি চ'ৰ্চ বেলেগ হয়, বাট আমি দেখি বেলেগ আছোঁ। কাৰণ আমি যিমান বস্তু দেখি আছোঁ, চব বস্তু একচুৱেলি সেই টাইমত তাত প্ৰেজেণ্ট নাই। কাৰণ ফৰ এক্সাম্পল আমি যদি ষ্টাৰ এটা দেখি আছোঁ, বহুত লাইট ইয়াৰ্ছ পিছতে আমি ষ্টাৰটো দেখি আছোঁ, সেই আমি চাই থকা টাইমত সেই ষ্টাৰটো, তৰাটো সেই জেগাত নাই। আমি যদি এটা কথা শুনি আছোঁ, মই যদি আপোনাক কওঁ ঐ, আপোনাৰ কাণত কিবা মাইক্ৰ'ছেকেণ্ড পিছতে সেইটো গৈ পাইছে, কাৰণ স্পেচ আছে, স্পেচৰ ট্ৰেভেল কৰোঁতে আমি দেখোঁতে শুনোতে এটা বস্তু ডিফাৰেঞ্চ এটা থাকে, কওঁতে আৰু শুনোতে। চ' যি হৈছে, আমি যি দেখিছোঁ, যি ফিল কৰিছোঁ, তাৰ মাজত এটা ডিফাৰেঞ্চ আছে, আৰু সেই ডিফাৰেঞ্চটো অলৰেডি পাষ্ট হৈ গ'ল। চ' প্ৰেজেণ্ট মমেণ্টত আমি যি দেখি আছোঁ, এইটো অলৰেডি হৈ যোৱা বস্তু, এইটো অলৰেডি মুৰ্দা বস্তু, মৰি যোৱা বস্তু, এইটো হৈ থকা নাই এতিয়া। চ' পাষ্ট আৰু ফিউচাৰৰ আমাৰ যিমান লাইফৰ প্ৰব্লেম হয়, 100% প্ৰব্লেম বুলি ক'ব পাৰি। 100% প্ৰব্লেম পাষ্ট আৰু ফিউচাৰক লৈ ৰিলেটেড হয়। বাট আমি যদি ভালকৈ বুজিব ট্ৰাই কৰোঁ, সেই দুটা বস্তু এতিয়া ৰিয়েলত এক্সিষ্টে নকৰে। আপুনি যদি ভাবে পাষ্ট, আমি বহুত 5 বছৰ 6 বছৰ আগৰ কথালৈ কান্দি থাকোঁ, বাট এতিয়া যদি ভাবোঁ সেইটো বস্তু এক্সিষ্টে নকৰে, এতিয়া সেইটো হৈ গৈছে অলৰেডি। এতিয়া কোনো অনলি আপোনাৰ মেমৰিত আছে, সেইটো অনলি আপোনাৰ মাইণ্ডত আছে। ফিউচাৰ যিটো ইমাজিন কৰোঁ আৰু 5 বছৰ পিছত কি হ'ব সেইটোক লৈ আমি ভয় কৰি থাকোঁ, বা সেইটো এতিয়া অনলি আমাৰ ইমাজিনেশ্যনত আছে। চ' আমি কি শিকিলোঁ, যিকোনো বস্তুৰ মিনিং নিজক কওঁতে আমি দুটা ৱেত সেই বস্তুটোৰ মিনিং ক'ব পাৰোঁ। এটা ৱে হৈছে যে সৰুৰে পৰা আমি যি দেখিছোঁ, শুনিছোঁ, বা লিমিটেড ৱৰ্ডছ কিছুমান শুনিছোঁ, লিমিটেড এক্সপিৰিয়েঞ্চ কিছুমান আমাৰ হৈছে, তাৰ ৰিলেটেড থটছ কিছুমান মাইণ্ডত আহিব, সেই থটছবিলাকক লৈ আমি এটা মিনিং দিছোঁ চাৰ্জাৰ, বা আমি তাৰ ডিপ মিনিং চাইছোঁ প্লাষ্টিক হয়, তাৰ ডিপত গ'লে আকৌ কিবা বেলেগ হয়তো বিচাৰি পাম। চ' আপুনি যিকোনো বস্তুৰ মিনিং কেতিয়াও এইটো নক'ব নিজক যে মই আজিলৈ কি শুনিছোঁ, আজিলৈ কি দেখিছোঁ, সৰুৰে পৰা কি দেখিছোঁ, সেইটোতে যদি আপুনি ৰখি যায়, সেইটোৱে যদি এণ্ড পইণ্ট বুলি ভাবে, কেতিয়াও যিকোনো বস্তুৰ মিনিং আপুনি ডিপত যাব নোৱাৰিব, আৰু লাইফটো আপুনি এক্সপ্ল'ৰ কৰিব নোৱাৰিব।
চ' আপোনাৰ লাইফটো আমাৰ লাইফটো বৰিং কিয় হয় বেছিভাগ ক্ষেত্ৰত? যেতিয়া আমি একো নাপাওঁ, যেতিয়া আমি ষ্টুডেণ্ট হৈ থাকোঁ, তেতিয়া আমাৰ লাইফটো বৰিং কিয় হয়? এক্সামছ আছে, কিবা কৰিব আছে লাইফত, জব লাগিব, পিছত বিজনেছ কৰিব লাগিব, পিছত ফিউচাৰৰ কথা আছে। চ' সেইবোৰ কাম বহুতে কৰি ভাল নাপায়, চ' বৰ লাগে লাইফটো। চ' সেইটো এটা জাষ্ট ৰেজ হয় যে তই এই ৰেজটোত কৰ, তাৰপিছত জব পাবি, তাত কিবা কৰ। বাট চব পাই যোৱাৰ পিছত তাৰপিছত লাইফটো কিয় বৰিং হয়? চব কৰিয়ে ল'লোঁ, এতিয়া কি কৰিম? বহুতো এনেকুৱা হয়, জব পায়ে গ'লোঁ, পইচা কামাই ল'লোঁ, বিয়া পাতিলোঁ, বাচ্চা হ'ল, এতিয়া কি কৰিম? চ' যদি আপুনি আপোনাৰ মাইণ্ডত এটা ক্ৰিটিকেল থিংকাৰ হয়, যদি আপুনি প্ৰেক্টিকেলি চব ভাবে, যদি আপুনি চব বস্তু ডিপাৰ মিনিং বিচাৰিব খোজে, তেতিয়া আপোনাৰ লাইফটো কেতিয়াও বৰিং নহ'ব। কাৰণ আপুনি চব বস্তু এইটো মানি ল'ব ডিনাই কৰিব যে সৰুৰে পৰা মই যি শিকিছোঁ সেইটো জাষ্ট এটা লিমিটলৈ কাৰেক্ট হয়। তাৰ ডিপত কিছুমান বস্তু যদি আমি চাব যাওঁ, লাইফটো বহুত ইণ্টাৰেষ্টিং হৈ যায়। কাৰণ এণ্ড পইণ্টত আমি নিজে নিজক দেখা পাওঁ। এতিয়া মই চাৰ্জাৰৰ কথা ক'লোঁ, পানীৰ কথা ক'লোঁ, বাট এণ্ডিঙত আমাৰ মনত তেনেকৈ আৰু এটা কুৱেশ্যন আহে যে মই কোন হয়? হু এম আই? আমাৰ যদি প্ৰব্লেম চাওঁ আমাৰ লাইফত, 99.9999% প্ৰব্লেমৰ যিটো মেইন ৰিজনটো কি হয়? মই, মি। ওচৰত যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে, ওচৰৰ ঘৰৰ যদি কোনোবা এজন মানুহ মৰিছে, মোৰ জাষ্ট হয়তো অলপ দুখ লাগিব, বা মানুহক কেইটামানক দেখাবৰ কাৰণে মই কান্দিম, বহুতো এনেকুৱা হয়। ভিতৰৰ পৰা আমাৰ ইমান একো নাযায়, বাট নিজৰ ঘৰত যদি কাৰোবাৰ কিবা হয় আমাৰ বেয়া লাগে। চ' প্ৰব্লেম মোৰ লগত আছে, মোৰ লগত জড়িত যিমান বস্তু আছে। ৰাস্তাত যদি আপুনি চিনি নোপোৱা মানুহ এজনৰ কিবা এক্সিডেণ্ট হৈছে, আপোনাৰ বেয়া নালাগিব, বাট নিজৰ মানুহৰ কিবা হ'লে আপোনাৰ বেয়া লাগিব। চ' মোৰ লগত জড়িত যিমান বস্তু আছে, মোৰ সেইটোত প্ৰব্লেম জড়িত হৈছে। চ' মই কোন হয়? হু এম আই? চ' নিজৰ মিনিং যদি চাওঁ, আমি নিজৰ মিনিং কি হয়? এতিয়া মই যদি কওঁ মই কোন, এতিয়া মই ক'ম কংকন কলিতা মোৰ নাম হয়। তাৰপিছত যদি কোনোবা সোধে তই আকৌ যদি সোধে তই কোন, তেতিয়া মই সেইটো ক'ম যে মই হিন্দু হয়। সৰুৰে পৰা যিহেতু শিকি আহিছোঁ, মাহঁতে কৈছে, গাঁৱৰ মানুহে কৈছে, ছ'চাইটিৰ মানুহে কৈছে যে তই হিন্দু হয়, সেইকাৰণে ময়ো ক'ম মই হিন্দু হয়। তাৰ নেক্সট আকৌ যদি সোধে তই কোন হয়, মই ষ্টেট অসমৰ হৈছে, মই অসমীয়া হয়। তাৰ নেক্সট মই ইণ্ডিয়ান হয়। তাৰ নেক্সট যদি বেলেগ প্লেনেটৰ পৰা এলিয়েন এটা আহি কিনে মোক সোধে, ফৰ এক্সাম্পল তই কোন হয়, যে মই পৃথিৱীৰ মানুহ হয়। চ' আমি আইডেণ্টিটি তেনেকৈ বনাই লৈছোঁ। বাট যদি ডিপলি চাব যাওঁ, যেনেকৈ চাৰ্জাৰটোৰ ক্ষেত্ৰত, চাৰ্জাৰ জাষ্ট নাম হয়, এইটো ৱৰ্ড হয় চাৰ্জাৰ, ৱৰ্ডৰ লিমিটেশ্যন থাকে। তেনেকৈ মোৰো যিমান মই মুখেৰে বকিলোঁ, চব বস্তু এটা লিমিটেশ্যন আছে ৱৰ্ড কেইটাৰ। বাট মই কোন হয়? কোনটো পাৰ্টত মোৰ লিখা আছে মই কংকন কলিতা বুলি? ক'তো নাই। যদি মোৰ এটা এটা পাৰ্ট বডিৰ কাটি কিনে টেবুলত থৈ দিয়া হয়, এখন হাতক মই কংকন কলিতা বুলি কৈছোঁ এতিয়া, যদি এখন কাটি কিনে থৈ দিয়া হয় টেবুলত, মই চাব পাৰিম, তেতিয়া মই ইয়াত থাকিম, মোৰ হাতখন তাত থাকিব। চ' সেইখন কংকন কলিতা হৈ থকা নাই, এতিয়া এখন কংকন কলিতাৰ হাত হৈ গ'ল। ঠিক তেনেকৈ মই বডিৰ প্ৰত্যেকটো অংগ যদি কাটি এটা এটাকৈ থৈ দিওঁ, আমি চাব পাৰিম সেইটো। যেতিয়ালৈকে আমাৰ কেমিকেল বস্তুবিলাক চলি থাকে, যেতিয়ালৈকে আমি চেন্সবোৰ থাকে, আমাৰ ফিল কৰিব পাৰোঁ, এটা এটাকৈ চাব পাৰিম, চকুৰে দেখি থাকোঁ, তেতিয়ালৈকে চাব পাৰিম যে এটা এটা অংগ আমাৰ থৈ দিয়া হৈছে। তথাপিও ভিতৰত বস্তু এটা থাকিব, এটা কনচিয়াছনেছ থাকিব, সেইটো মই হয়। বাট আমি সৰুৰে পৰা আমাৰ আইডেণ্টিটি কি হয়? বডিটো, যে এইটো মই হয়, বডিটো মই হয়। এইটো বস্তু বুজাবলৈ দুটা ৱৰ্ড ইউজ কৰিব পাৰি, এটা হৈছে ফৰ্মছ, এটা হৈছে চ'ৰ্চ। আমি যদি ফৰ্মছবিলাক চাওঁ, চাপ'জ ইলেক্ট্ৰিচিটি বাল্ব, আমি এতিয়া হোৱাইট কালাৰ দেখি আছোঁ, যোনটো আপুনি হোৱাইট দেখি আছে, এটা যদি কালাৰ চেঞ্জ কৰি গ্ৰীণ কৰি দিয়া হয় বাহিৰৰ বাল্বটো, তেতিয়া গ্ৰীণ কালাৰ দেখিম। আৰু যদি বাল্বটো আমি ভাঙি দিওঁ, বাল্বটো ভাঙি গ'ল, বাট ইলেক্ট্ৰিচিটি ভাঙিব পাৰিম নেকি? ইলেক্ট্ৰিচিটি সদায় তাত থাকিব। এইটো ৰুম, এই ৰুমত পাৰ্মানেণ্ট বস্তু কি আছে? যিটো হাজাৰ হাজাৰ বছৰ আগতো আছিল, এতিয়াও আছে, পিছতো থাকিব। সেইটো বস্তু কি হয়? স্পেচ। এই ৰুমটোৰ ফৰ্ম চেঞ্জ হৈ থাকিব, দেখাত এই ৰুমটোত ভিতৰত থকা বস্তুবিলাক চেঞ্জ হৈ থাকিব, বিচনা, আলনা, টেবুল, যি বস্তু আছে ইয়াত, কাপোৰ চাপোৰ, এইবিলাক চেঞ্জ হৈ থাকিব। কেইবছৰৰ পিছত এইটো ভাঙি দিব, এইটো বিল্ডিং, বাট স্পেচ সদায় থাকিব, এম্পটিনেছ সদায় থাকিব। চ' সেই এম্পটিনেছটো, সেই কনচিয়াছনেছ, সেই স্পেচ, আমাৰ ভিতৰতো এনেকুৱা এটা বস্তু আছে, যিটো মই স্পেচৰ এক্সাম্পল দিলোঁ, ভিতৰতো এনেকুৱা বস্তু এটা আছে যিটো সদায় আমাৰ লগত থাকিব, সেই বস্তুটো আমি হয়। সেইটো যদি ডিপলি বুজিব যায়, আপুনি সেই টপিকটোত যদি ষ্টাডি কৰে, লাষ্টৰ এণ্ডিং পইণ্টত আপুনি গম পাব সেই চ'ৰ্চ আমাৰ যিটো হয়, কনচিয়াছনেছ যিটো হয়, সেইটো আমি হয়। বডিবিলাক এটা ফৰ্মছ হয়। এই বডিটো প্ৰকৃতিৰ এটা পাৰ্ট হয়, যিটো ফৰ্ম চেঞ্জ হ'ব, কেইদিনমানৰ পিছত মৰিলে জ্বলাই দিলে ছাই হৈ যাব, পুতিলে মাটি হৈ যাব। চ' বডিটো চেঞ্জ হৈ থাকিব,
বাট ভিতৰৰ যিটো কনচিয়াছনেছ সেইটো সদায় থাকিব, যেনেকৈ ইলেক্ট্ৰিচিটি সদায় আছে। চ' 30 জল, অগ্নি, বায়ু, আকাশ, এই 5টা বস্তু জাষ্ট প্ৰকৃতিৰ যিবোৰ বস্তু হয়, আমাৰ বডিটো তাৰ এটা পাৰ্ট হয়। বাট সেই 5টা 30 জল, অগ্নি, বায়ু, আকাশ আমি নহয়, আমি জাষ্ট এক্সপিৰিয়েঞ্চাৰ হয়, আৰু সেইবিলাক এক্সপিৰিয়েঞ্চেছ হয়। আমি ছাবজেক্ট হয়, সেইবিলাক অবজেক্ট হয়। আমি যিমান ষ্টাডি কৰিছোঁ ছায়েন্সৰ থ্ৰুৰে, সেইবিলাক আমি চব অবজেক্ট ষ্টাডি কৰিছোঁ। বাট ছাবজেক্ট কোন হয়, এক্সপিৰিয়েঞ্চাৰ কোন হয়, যিটোৱে এক্সপিৰিয়েঞ্চ কৰি আছে, উইটনেছ কোন হয়। এটা যদি কেছ চলে, এটা মানুহে চাপ'জ এটা মানুহক মাৰ্ডাৰ কৰিলে, উইটনেছজন কোন হ'ব? মাৰ্ডাৰ কৰাজন উইটনেছ হ'ব, যাক মাৰ্ডাৰ কৰিছে সি উইটনেছ হ'ব, নে এনেকুৱা এজন মানুহ উইটনেছ হ'ব যাৰ সিহঁত দূৰে লগত কোনো সম্পৰ্ক নাই। চ' আমি উইটনেছ হয় যিবোৰ প্ৰকৃতিৰ বস্তুবিলাক যে দেখি আছোঁ আমি, সেইবিলাকত আমি দেখি এক্সপিৰিয়েঞ্চ কৰি আছোঁ, বাট সেইবিলাক আমি নহয়, আমি জাষ্ট উইটনেছ হয় সেইবিলাক বস্তুৰ, এক্সপিৰিয়েঞ্চাৰজন হয়। যিমানখিনি মই কথা ক'লোঁ, আপুনি যদি এনেই জাষ্ট ভিডিঅ'টো চাই, বা এতিয়ালৈকে হয়তো বহুতে চোৱাও নাই বা কাটি দিছে, আৰু কিছুমান কৈছে কি আলবাল বকি আছে, বাদ দে এইবিলাক কাটি দে, সেনেকৈ যদি চাই তেনেকৈ চাব পাৰে। বাট যদি আপুনি এইটো ভিডিঅ' এইটো ৱেত চাই যে হয় কিবা এটাতো আছে যিটো আমি ডিপলি ভাবিব পাৰোঁ, আমাৰ এটা হেবিট তেনেকুৱা আমি লাইফত বনাব পাৰোঁ, যে দিনটোত এঘণ্টা যদি আমি এই বস্তুবিলাক ষ্টাডি কৰোঁ, যে যিকোনো বস্তুৰ মিনিং আমি যি শুনি আহিছোঁ সেইটোতেনো কিয় আমি নিজক সন্তুষ্ট ৰাখোঁ, তাৰ ডিপ মিনিং কিছুমানতো আছে নহয়, সেইবিলাক আমি কিয় নুবুজোঁ, সেইবিলাক চাবলৈ আমি কিয় ট্ৰাই নকৰোঁ। যদি আমি সেইবিলাক চাবলৈ ট্ৰাই কৰোঁ, লাইফৰ 100% প্ৰব্লেম আমাৰ চল্ভ হৈ যাব। মই এইটো কাৰণে 100% কৈছোঁ, কাৰণ আমাৰ যিমান প্ৰব্লেম আছে চব এই বডিটোৰ লগত জড়িত হৈ আছে, মিৰ লগত জড়িত হৈ আছে। যদি মিটো গায়ব হৈ যায়, আপুনি যেতিয়া স্পিৰিচুৱেলিটিৰ বা এইবোৰ এই টপিকটো এই কথাবিলাকৰ একদম ডিপত সোমাই একদম লাষ্ট এণ্ডিং পইণ্টত যায়, আপোনাৰ ৰিজাল্ট এইটোৱে আহিব যে এই গোটেই চ'ৰ্চ, এই গোটেই যিটো আমি ব্ৰাহ্ম বুলি কওঁ, মানে আত্মা বুলি কওঁ, সেই গোটেই বস্তুটো আমি নিজে হয়, যিটো মই উইটনেছ বুলি ক'লোঁ। বাকী যিবোৰ ফিলিংছ হয়, আমাৰ ইম'চনছ হয়, বডি হয়, সেইবিলাক প্ৰকৃতি হয়। দুটা ভাগ কৰিম, এটা হৈছে প্ৰকৃতি, এটা হৈছে আত্মা। আত্মাটো কিছুমানে বেলেগ বেলেগ নাম দিছে, চবে মুক্তি বুলি ক'ব পাৰি, শিৱ বুলি ক'ব পাৰি। চ' আমি সেইজন হয়। বাট এইবিলাক যিবোৰ প্ৰকৃতি হয়, এক্সপিৰিয়েঞ্চেছ হয়, সেইবিলাক বস্তুৰ ফৰ্মছ চেঞ্জ হৈ থাকে। সেইটো আইনষ্টাইনেও কৈ গৈছে, এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰি, ডিষ্ট্ৰয় কৰিব নোৱাৰি, বাট ফৰ্ম চেঞ্জ হৈ থাকে এনাৰ্জিৰ। চ' যিটো আমি হয় সেইটো কেতিয়াও ক্ৰিয়েট হোৱাও নাছিল, নমৰেও কেতিয়াও। সেইটো যদি আপুনি ডিপলি ষ্টাডি কৰে, আপুনি এইটোও গম পাব যে আপোনাৰ ভিতৰত আপুনি একচুৱেলি যোনজন হয় সেইজন চবৰে ভিতৰত ছেমে হয়। তেতিয়া আপুনি একচুৱেলি কাৰো লগত বেলেগ ফিল নকৰে, যে মই বেলেগ তই বেলেগ, মই ডাঙৰ তই মই ডাঙৰ তই সৰু, সেইবিলাক আপুনি ফিল নকৰে। তই ধুনীয়া মই দেখাত বেয়া, বা মই ধুনীয়া তই বেয়া, সেইবিলাক ফিল নকৰে। কাৰণ চ'ৰ্চ চবৰে ছেম হয়, ভিতৰৰ কনচিয়াছনেছ চবৰে ছেম হয়, দেখাত ফৰ্মছবিলাক বেলেগ বেলেগ হয়, বাল্ব বেলেগ বেলেগ হয়, গ্ৰীণ কালাৰ, য়েলো কালাৰ, ৰেড কালাৰ, ইলেক্ট্ৰিচিটি ছেম হয়। চ' সেইটো যদি আপুনি ডিপলি বুজি পায়, সেই ডিপ মিনিংটো বুজি পায় টাইম লাগিব। বা ডেইলি যদি 1 আৱাৰকৈ দিয়ে, মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, এইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ আপোনাৰ লাইফটো কিমান ইণ্টাৰেষ্টিং হ'ব। আপোনাৰ লাইফৰ চব প্ৰব্লেম চল্ভ হ'ব এইটো কাৰণে, কাৰণ চব প্ৰব্লেম আমাৰ মাইণ্ডত আছে। ভিতৰত উইটনেছজনক একো ফৰক নপৰে। সেইকাৰণে বহুত দুখ হ'লেও যেতিয়া আপুনি টোপনি যায়, গমেই নাপায়, আকৌ বিন্দাছ টোপনি যায়। সেই টাইমতো কোনোবা এজন থাকে, সেইজন উইটনেছ, সেইজন এক্সপিৰিয়েঞ্চাৰ হয়, সেইজন সদায় থাকিব। ঠিক তেনেকৈ যেতিয়া চিনেমাখন চলি থাকে স্ক্ৰীণত, ডাঙৰ স্ক্ৰীণ এখনত, চিনেমাখন চলাৰ আগতো হলত স্ক্ৰীণখন আছিল, চিনেমা চলি থকাৰ টাইমতো স্ক্ৰীণখন আছে, চিনেমা শেষ হোৱাৰ পিছতো স্ক্ৰীণখন থাকিব। স্পেচ, এই ঘৰটো থকাৰ আগতো স্পেচ আছিল, এতিয়াও স্পেচ আছে, ঘৰটো ভাঙি দিয়াৰ পিছতো স্পেচ থাকিব। আৰু এই স্পেচ, আৰু মোৰ বডিৰ ভিতৰত থকা স্পেচ, আৰু এই কলমটোৰ ভিতৰত থকা স্পেচ, যিকোনো বস্তুৰ স্পেচৰ মাজত একো ডিফাৰেঞ্চ নাই। স্পেচেই হয়, ইলেক্ট্ৰিচিটিয়ে হয়, আত্মাই হয়, ফৰ্মছবিলাক বেলেগ বেলেগ হয়। চ' আমি যেতিয়া তেনেকৈ এইটো মিনিং সঁচাকৈ বুজি পাম, আমি তেতিয়া সৰু ডাঙৰ, ধনী দুখীয়া, তই সৰু মই ডাঙৰ, সেইবিলাক কেতিয়াও নাহে। আপোনাৰ একো বস্তু আপুনি ইচ্ছা কৰিলেও কাৰো লগত আপুনি ভিতৰৰ পৰা বেলেগ হ'বই নোৱাৰিব। আপুনি যদি কাৰোবাক ভাল পায়, তাক যদি আপুনি বিয়া পাতিব নোৱাৰিলে, আমি কওঁ যে তোৰ লগত মই গোটেই লাইফ থাকিম, বা সদায় থাকিম, ফৰ এভাৰ থাকিম। ফৰ এভাৰ বুলি একো বস্তু নাথাকে একচুৱেলি,
কাৰণ আমাৰ বডিৰ এটা লিমিট আছে। চ' আপুনি ফৰ এভাৰ থাকিব ট্ৰাই কৰিলেও থাকিব নোৱাৰে, কাৰণ যদি বডিৰ ফালৰ পৰা চাব যায়, আপুনি যদি আইডেণ্টিটি নিজৰ বডিৰ দি থৈ দিছে, আপুনি কেতিয়াও এজন মানুহৰ লগত সদায় থাকিব নোৱাৰে, কাৰণ বডিটোৰ এটা লিমিটেশ্যন আছে। বা যদি আপুনি ভিতৰৰ পৰা চাই, আপুনি একেলগে থাকিব লগা নহয়, আপুনি একেলগেই আছে অলৰেডি, কাৰণ এটাই হয় আমি চব। চ' কোনোবাই যদি আমি ছাপ'জ কাৰোবাক ভাল পাওঁ, এৰি গুচি গ'ল, বিয়া হ'ব নোৱাৰিলোঁ, তেতিয়াও মোৰ ডিপলি যদি মিনিংটো বুজি পাওঁ, নিজে কোন হয় আমাৰ ইমান দুখ নালাগে, কাৰণ আমি জানো যে আমি অলৰেডি কানেক্টেড হৈয়ে যাওঁ। আমি ইচ্ছা কৰিলেও ইজনে সিজনৰ পৰা গুচি যাব নোৱাৰোঁ, কাৰণ আমি এটাই হয়, ছেমেই হয়, স্পেচ ছেম হয়, ইলেক্ট্ৰিচিটি এনাৰ্জি ছেম হয়, আত্মা ছেম হয়, ফৰ্মছ বেলেগ বেলেগ হয়, বডি বেলেগ বেলেগ হয়। মই কি কওঁ সেইবিলাক বেলেগ বেলেগ হয়, কাৰণ সৰুৰে পৰা আমি বেলেগ বেলেগ বস্তু শিকিছোঁ, বেলেগ বেলেগ শুনিছোঁ। যিটো মই প্ৰথমে ক'লোঁ, মেথছ, চাউথ আফ্ৰিকা, ইণ্ডিয়ানৰ মাইণ্ডত যি বস্তু আহিব, চাউথ আফ্ৰিকানজনৰ মূৰত কমপ্লিটলি বেলেগ বস্তু আহিব, কাৰণ দুৰে আপব্ৰিঙিং বেলেগ বেলেগ হয়, সৰুৰে পৰা বেলেগ বেলেগ বস্তু শিকিছে, দেখিছে, বাট ভিতৰত কনচিয়াছনেছ ছেম হয়। চ' এইটো ভিডিঅ'ৰ পৰা মই এইটোৱে আপোনাক ক'ব বিচাৰোঁ, ক্ৰিটিকেল থিংকিং, প্ৰেক্টিকেল থিংকিং, যিকোনো বস্তু এটাৰ মিনিং। অ'কে, আপুনি ছ'চাইটিয়ে আপোনাক কি কৈছে সৰুৰে পৰা, বা আপুনি কি শিকিছে, এটা লিমিটেড মিনিং হয়, ৱৰ্ডছবিলাক লিমিটেড থাকে। আপুনি যদি সেইটো বুলি মানি লয়, আপুনি যদি আপুনি নিজৰ বডিটো বুলি মানি লয়, আপুনি যদি এই চাৰ্জাৰ বুলি অনলি চাৰ্জাৰ বুলিয়ে মানি লয়, আপুনি যদি পানী ঢৌ বুলি মানি লয়, একচুৱেলি পানী হয়, তেতিয়া আপুনি কেতিয়াও লাইফৰ ডিপাৰ মিনিং বুজি নাপাব। আমাৰ ধৰ্ম, আমাৰ ইণ্ডিয়ান স্ক্ৰিপচাৰ্ছ, আমাৰ যিমান বুকছ আছে, এনচিয়েণ্ট বুকছ, চবেই এইটো বস্তুৱে ক'ব ট্ৰাই কৰিছে যে, সৰুৰে পৰা শুনি আহিছোঁ, মায়ামোহ ত্যাগ কৰ, ট্ৰুথ এক্সপ্ল'ৰ কৰ। একচুৱেল ট্ৰুথ কি হয় সেইটোৰ লগত থাক। একচুৱেল ট্ৰুথ কি হয় সেইটো স্পেচ, এম্পটিনেছ, কনচিয়াছনেছ, যিটো সদায় থাকিব ইয়াতে। বাট আমি ফৰ্মছবিলাকৰ লগত জড়িত হৈ আছোঁ। বডি, চাৰ্জাৰ, ঢৌ, বাল্ব, যিবোৰ টেম্পৰাৰী হয়, ভাঙি দিব পাৰি, গুচি যাব, ফৰ্ম চেঞ্জ হ'ব। বাট আমি এনাৰ্জি যিটো হয়, ইলেক্ট্ৰিচিটি, স্পেচ, যিটো সদায় থাকিব, সেইটোৰ লগত যদি নিজক জড়িত কৰোঁ, যদি বুজি পাওঁ যে আমিয়ে সেইটো হয়, তেতিয়া আমাক আমি কেতিয়াও নমৰোঁ একচুৱেলি। চ' আত্মা অমৰ হয়, আত্মাৰ কোনো ফৰ্ম নাই, ফৰ্মলেছ হয়, এমটি হয়, বাট সেইটো সদায় থাকে। আৰু যদি আপুনি ডিপলি, এইবিলাক চব বকৱাছ লাগিব, এতিয়া কি বকি আছে এইবিলাক লাগিব, বা যদি আপুনি ডিপলি বুজে, হয়তো মই এই টপিকটোৰ ওপৰত 2 বছৰ পিছত ভিডিঅ' বনালে আৰু ভালকৈ বুজাব পাৰিম, কাৰণ এটা বস্তু নিজে বুজোতে আৰু বুজাওতে বেলেগ বেলেগ স্কিল হয়। এটা বস্তু বুজোতে হয়তো যদি 1 বছৰ লাগে, বুজাওতে হয়তো 3 বছৰ লাগিব, ভালকৈ বুজাওতে। চ' মইতো 2 বছৰ পিছত আৰু ভালকৈ বুজাব পাৰিম এইটো বস্তু। বাট এতিয়া যিখিনি বুজাইছোঁ, যিখিনি বকিছোঁ, যিখিনি কৈছোঁ, এইটোৱে ক'ব বিচাৰোঁ যে জাষ্ট মানুহৰ কথা শুনি বা ছ'চাইটিৰ কথা শুনি এটা বস্তুক আপুনি এণ্ডিং পইণ্ট বুলি ভাবি নল'ব, যে এইটো বস্তুৰ মিনিং এইটোৱে। এক্সপ্ল'ৰ কৰক, লাইফটো ইণ্টাৰেষ্টিং হ'ব। লাইফৰ পাৰ্পজ বনাই লওক যে মই কোন হয়, হু এম আই, যি দেখিছোঁ সেইটোৱে নে ভিতৰতো কিবা মিনিং আছে। পঢ়ক, ইণ্ডিয়ান যিবোৰ এনচিয়েণ্ট বুকছ আছে পঢ়ক, আৰু সেইবিলাকৰো কিছুমান এতিয়া বেলেগ বেলেগ ভাৰ্জন পাব, বেলেগ বেলেগ মিনিং উলিয়াই বেলেগ বেলেগ মাৰ্কেটত চেল হৈ আছে। বাট ট্ৰাই কৰক, যিবোৰ জেনুইন মানুহ হয় সেইবিলাকৰ পৰা শিকিবৰ কাৰণে, জেনুইন বুকছ হয় সেইবিলাকৰ পৰা শিকিবৰ কাৰণে ট্ৰাই কৰক। গীতা পঢ়িব পাৰে, বেদান্ত পঢ়িব পাৰে, উপনিষদ আমাৰ আছে, এইবিলাকত চব এনচাৰ আপুনি পাব। আৰু সেইবিলাকৰ মূল মন্ত্ৰ এইটোৱে হয়, মূল কথা এইখিনিয়ে হয় যে, যিটো মই ক'লোঁ, যিটো সৰুৰে পৰা শুনিছোঁ আমি, গীতাত লিখা আছে মায়ামোহ ত্যাগ কৰ। মায়ামোহ ত্যাগ কৰ বুলি ক'লে আমি বহুতে এইটোৱে বুজিছোঁ, বা বহুতে এইটোৱে আমাক কৈছে যে ঘৰ-সংসাৰ বাদ দে, চব বাদ দে, এইবিলাক ফিলিংছ চব বাদ দে, জংঘলত গুচি যা, দাড়ি চুলি দীঘল কৰ, ধ্যান কৰি বহি থাক। সেইটো মায়ামোহ ত্যাগ কৰা নুবুজায়। সেইটো যদি প্ৰেক্টিকেলি কৰিব যায়, আপোনাক পিছৰ পৰা বাঘ আহি কিনে খাই পেলাব পাৰে, আপুনি একো নাখাই কিনে মৰি থাকিব পাৰে, জংঘলত যদি যায় মেডিটেশ্যন কৰি থাকে, চব বাদ দি কিনে। সেইটোৰ মিনিং কি হয়, মায়ামোহ ত্যাগ কৰাৰ মিনিং কি হয়? ফৰ এক্সাম্পল, ছাপ'জ মই ডায়েটিঙত আছোঁ, মই কিবা এটা নিজৰ কাৰণে এটা গ'ল বনাই লৈছোঁ যে মই 1 মাহত এইখিনি হেল্থ গ'ল আছে মোৰ, এইখিনি এচিভ কৰিব লাগিব। মই আজি বা ডেইলি এইখিনি বস্তু খাম, এইখিনি বস্তু নাখাওঁ, ঠিক আছে। মই ছাপ'জ এলকহল বাদ দিছোঁ, মই বহি আছোঁ, মোৰ চাৰিওফালে 10জনে খাই আছে, মদ খাই আছে, মোৰ ভাল ফ্ৰেণ্ডছ হয়,
সেই টাইমত মই নিজক কণ্ট্ৰল কৰিব পাৰিছোঁ নাই? মায়া মোহ, মোক বডিয়ে কৈ আছে খা খা, মোক ফিলিংছে কৈ আছে খা খা, সিহঁতে বেয়া পাব। যদি খাওঁ তোৰ গুড ফিলিং হ'ব, তাত মোৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় সেই টাইমত? নোখোৱাটো। চ' মায়ামোহ টেক কৰা মানে এইটো যে সেই টাইমত আপুনি সেই ফিলিংটো টেক কৰিব পাৰিছেনে নাই? আপোনাৰ এটা ছোৱালীৰ লগত ভালকৈ ৰিলেশ্যনশ্বিপত আছে আপুনি, আপোনাৰ বিয়া হৈ গ'ল। বিয়া হোৱাৰ আগত আপুনি ভাবিছিল যে তাইৰ লগত থাকিলে মোৰ লাইফৰ চব প্ৰব্লেম, মই সুখত থাকিম। বা চব বস্তুৰ লিমিটেশ্যন আছে। আপুনি যদি অনলি লাভৰ মিনিং অনলি এট্ৰেকশ্যনত থৈ দিয়ে, তেতিয়া আপোনাৰ বিয়াৰ পিছত এটা টাইমত ব'ৰ লাগিবই। সেই টাইমত যদি আপুনি বেলেগৰ প্ৰতি আৰু এইটো ফিজিকেল হেৰি হয়, এট্ৰেকশ্যন আহিব পাৰে। বাট লাভৰ যদি একচুৱেলি মিনিং বুজি পায় আপুনি, যেতিয়াই নিজৰ এট্ৰেকশ্যনৰ ভাৱটো আহিব যে কাৰোবাৰ প্ৰতি আপুনি ফিল আহিছে, কিবা এট্ৰেক্ট হৈছে নেকি, তেতিয়াই আপুনি নিজক কয়ে কি কৰি আছো, বাদ দে, মায়ামোহ ত্যাগ কৰ। যিটো তই একচুৱেলি নিজক কৈছ লাভ, এজনীক এৰি যদি আপুনি আনজনী তাত যায়, সেইজনীকো যদি আপুনি অনলি ফিলিংছৰ থ্ৰুৰে চাই, তাতো এদিন ব'ৰ লাগিব। অনলি মই ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ, ল'ৰাৰ ক্ষেত্ৰতো কৈছোঁ, যিকোনো বস্তুৰ ক্ষেত্ৰত হয় এইটো। আপুনি যদি আজি মাৰ্চিডিজ লৈছে, একমাহ পিছত চলাই এখন নৰ্মেল, লোৱাৰ আগত মাৰ্চিডিজ বে, একমাহ পিছত চলাৰ পিছত একো মিনিং নাথাকিব, নৰ্মেল গাড়ী সেইখন। তাৰপিছত আপোনাৰ লেম্বৰগিনি ল'ব মন যাব, বেলেগ দামী গাড়ী ল'ব মন যাব, সেইটো কেতিয়াও শেষ নহয়। সেই টাইমত যদি নিজক আপুনি কয় যে এখন গাড়ীয়ে হয়, এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যাবলৈ এখন জাষ্ট ভেহিকল হয়, জাষ্ট এটা ইনষ্ট্ৰুমেণ্ট হয়, আৰু এখন যিমান কৰোৰ টকাই নহওক কিয়, একমাহ এবছৰ চলাই মোৰ ব'ৰ লাগিবই। চ' মই এখন গাড়ী থাকোঁতে জাষ্ট ফৰ দেখাবৰ কাৰণে, নিজক ভাল লগাবৰ কাৰণে, টেম্পৰাৰী ফিলিংছৰ কাৰণে বেলেগ এখন গাড়ী নিকিনো, কাৰণ মোৰ দৰকাৰ নাই, এখনৰে হৈ যাব। সেই টাইমত যদি নিজৰ ফিলিংছক ৰখাব পাৰিছে, কণ্ট্ৰল কৰিব পাৰিছে, চ' সেইটো মায়ামোহ ত্যাগ কৰা কথা হৈছে। আপুনি খাই আছে, আপুনি জানে কেতিয়া কণ্ট্ৰল কৰিব লাগে। মোৰ ভোক গ'ল, এতিয়া মই লোভত খাই থকা নাই, ৰখা। লোভ কিমান কৰিবি, লোভৰ কেতিয়াও শেষ নাই, ৰখা। সেইটো মায়ামোহ ত্যাগ কৰা বুলি কয়। এজনী আছে, তাইৰ লগত হেপ্পী, মাজে মাজে কাজিয়া লাগিব পাৰে, বাট বেলেগ এজনী চালে তাইৰ লগত এনেকুৱা নহয় যে গোটেই লাইফ তাইৰ লগত হেপ্পী থাকিম, তাইৰ লগতো কাজিয়া লাগিব। যিকোনো বস্তুৰ কেতিয়াও সদায় ভাল নালাগে, এনি টাইম ভাল নালাগে। গুড ফিলিংছ বেড ফিলিংছ সদায় থাকিব। চ' ফিলিংছৰ বিয়ণ্ড যোৱাটোৱে হ'ল মায়ামোহ ত্যাগ কৰা। ফিলিংছ সদায় থাকিব, বাট আপুনি ফিলিংছে যদি আপোনাক কণ্ট্ৰল নকৰে, আপুনি কণ্ট্ৰল কৰিব ফিলিংছক, সেইটো হ'ল ৰিয়েল মিনিং মায়ামোহ ত্যাগ কৰাৰ। আৰু সেইটোৱে আমাক শিকাইছে আমাৰ এনচিয়েণ্ট বুকছবিলাকে। বাট আমি সেইটো নুবুজি বেলেগ মিনিং উলিয়াই লওঁ। এইটো কাৰণে বেলেগ মিনিং উলিয়াই লওঁ, কাৰণ আমাৰ এইটো হেবিট হয়, জাষ্ট সৰুৰে পৰা যি হাজাৰটা মানুহে কি কৈছে সেইটো একো নুবুজাকে জাষ্ট মুখস্থ কৰাটো আমাৰ হেবিট হয়। 1,00,000 মানুহে কি কৈছে সেইটো ইম্পৰ্টেণ্ট নহয়, সেইটো 2জন মানুহে সঁচা কথা কৈছে, সেই 2জন মানুহক শুনক। চ' সেইটোৱে ক'ব বিচাৰোঁ এইটো ভিডিঅ'ত। লাইফত যদি বহুত ইণ্টাৰেষ্টিং বনাব মন আছে লাইফটো, এক্সপ্ল'ৰ কৰক চব বস্তু। এটা বস্তুত যিকোনো বস্তুৰ মিনিং ক'ৰবাত শুনি কিনে সৰুৰে পৰা যি শুনিছে সেইটোৱে বুলি ভাবি নল'ব, ভিতৰত সোমাওক, কুৱেশ্যন সোধক, যিমান পাৰে নিজক কুৱেশ্যন সোধক, এনচাৰবিলাক আপুনি পাই থাকিব নিজে নিজে। এক্সপ্ল'ৰ কৰক। বিলিভ একো বস্তুতে ইমান সহজে নকৰিব। আপুনি যদি এটা বস্তু একদম ভালকৈ বুজি পাইছে, সেইটো বিলিভ কৰা দৰকাৰ নাই। বিলিভৰ এটা লিমিটেশ্যন থাকে। আপুনি যেতিয়া এটা বস্তু বুজি নাপায়, গিভ আপ কৰি দিয়ে, মোৰ মাথাত নোসোমাব, তেতিয়া আপুনি বিলিভ কৰি ল'ব লগা হয় এটা মানুহক বা এটা আইডিয়াত। সেইটো আকৌ বেলেগকৈ এক্সপ্লেইন কৰিব লাগিব, চ' সেইটো বেলেগ এটা ভিডিঅ'ত ক'ম, ফেথ বিলিভ এইবিলাকৰ ওপৰত। বাট জাষ্ট এইটো ক'ব বিচাৰোঁ, জাষ্ট কুৱেশ্যন কৰক নিজক, মিনিংবিলাক উলিয়াই থাকক, ডিপাৰ মিনিং উলিয়াই লওক। এইটোৱে মনত ৰাখক যে পানী আৰু থৌ বেলেগ বেলেগ নহয়, থৌৱে পানী হয়, বাট আমি নিজক থৌ বুলি ভাবিছোঁ, আমি একচুৱেলি পানী হয়। থৌ চেঞ্জ হৈ থাকিব, পানী কেতিয়াও চেঞ্জ নহয়। নিজক পানী বুলি ভাবক আৰু লাইফটো এক্সপ্ল'ৰ কৰক। থেংক ইউ।